নমস্কাৰ তৰালি ফুকন মাইনা অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পথাৰৰ ফালে ওলাই আহিছোঁ। বহু দিনৰ মূৰত ওলাই আহিছোঁ। কলেজলৈ গৈ থাকোঁতে সময় নাপাওঁ। আজি মোৰ বান্ধৱী এজনী আহিছে, তাই ওলাবলৈ লাজ কৰে, সেইকাৰণে তাইক ওলোৱা নাই। আৰু তাই আহিছোঁ দুজনী। আৰু এতিয়া সন্ধিয়া ৰ'দটো অকণমানকৈ মানে নাইকিয়া হ'ব আৰু এয়া পথাৰ ধানবোৰ পকিছে, লাহে লাহে ধান দাব। তেনেকৈ তেতিয়া আহিম, তেতিয়াও ভিডিঅ' দিম, কিন্তু তাৰ আগত আমি আহিছোঁ আৰু ইয়াৰ অকণমান পৰিৱেশটো আমাৰ গাঁৱৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। গতিকে গোটেই ভিডিঅ'টো চাই থাকিব। আৰু এই মোৰ পাছফালে থকা জানখন হৈছে, এইখন নগাজান বুলি কয়। এইখন এনেকৈ বৈ গৈছে দেখিছেনে? আৰু ইয়াৰ ওপৰত এখন দলং আছে। ইয়াৰ পৰা মানুহে অহা যোৱা কৰে এনেকৈ পথাৰলৈ। তেনেকৈ মানুহে অহা যোৱা কৰিব পাৰে, সুবিধা আছে। নহ'লে এনেকৈ পানীয়েও যাব পাৰি এনেকৈ মানে যোনে যেনেকৈ যায় আৰু ন চবৰ। এয়া এফালে ঘূৰিলে আন্ধাৰ হৈ যায়, তেনেকৈ আৰু এয়া অকণ খোজকাঢ়ি গৈ আছোঁ। এই দলংখন যে কৈছিলোঁ, সেইখন দলংখন এতিয়া আমি গৈ আছোঁ লাহে লাহে। মই বেক কেমেৰা কৰি দেখাইছোঁ অকণমান। এনেকৈ সৰু সৰু ৰাস্তা পথাৰৰ মাজে মাজে অকণ ৰাস্তা দি গৈ আছোঁ আমি। গাঁৱৰ পৰিৱেশ, গছ এজোপা। ৰ'দ দিলে ইয়াতে, মই ৰ'দ দিলে তেতিয়া আহোঁ ন, তেতিয়া ৰওঁ কেতিয়াবা। মই বুলি নহয়, চবেই ৰয়, হয় নাই বাৰু পিংকি? পথাৰ দুইফালে আছে, এইফালে আছে আৰু এইপাৰে দুপাৰে আছে পথাৰ। দুইফালে মানুহৰ পথাৰ আছে। আমি এতিয়া গৈ আছোঁ, অকণমান আগলৈ যাওঁ, বেছি দূৰলৈ নাযাওঁ, কাৰণ সন্ধিয়া হৈ আহিছে আৰু ইমান দেৰিলৈকে থাকিব নোৱাৰোঁ ন ইয়াত আমাৰ। সেইকাৰণে অকণ দেখাবলৈ চেষ্টা কৰিম। কিছু দূৰ আহিলোঁ আৰু ইমান সময়। সেই দলংখনৰ পৰা ইমানকণ পাইছোঁহি, অকণমান দূৰ আৰু বেছি দূৰ নহয় এনেকৈ। তাৰপৰা এইজোপা অকণমান ছাঁ আছে, গছজোপা অকণমান দেখুৱাই দিছোঁ। এই গছজোপা অকণমান, সেইকাৰণে ইয়াতে ৰৈছোঁ তেনেকৈ। সেই সিপাৰে মানে গৰু ম'হবোৰ তেনেকৈ কি বুলি কয় চৰি খাইছে আৰু এতিয়া যাবলৈ হ'ব ঘৰলৈ। সেয়া মই তালৈ নাযাওঁগৈ, এনেকৈ যাব পাৰি ৰাস্তাটো, এনেকৈ কৰি পিনি ইমান দূৰ যাবগৈ লাগিব। সেইকাৰণে তালৈ নাযাওঁগৈ, আমি তাত ঘূৰি যাওঁ ব'লা হা। সেইফালে পাহাৰ আছে, সেই পাহাৰখন দূৰৰ পৰা মোবাইলত জিলিকা নাই, ফোনত, কিন্তু মানে ইভাগে তেনেকৈ আহিলে দেখি আৰু অকণমানকৈ গৈ আছোঁ আৰু আমি এনেকৈ। এই গছজোপাৰ ওচৰত আমি ফটো চটো মাৰিছোঁ। মোৰ লগৰজনী, মই পথাৰলৈ আহিছোঁ ন, ফটোটো একোৱে মাৰিবই লাগিব। সেয়া আমি এতিয়া আকৌ মানে এইডোখৰলৈ আহিছোঁ। এইডোখৰত ভাল আৰু দলংখনৰ ওচৰত আকৌ পালোহি। এইডোখৰত অকণ ধুনীয়াকৈ চাৰিফালে দেখা দিছোঁ। তাইক ক'ত উঠি লৈছে ফটো মাৰিবৰ কাৰণে, আৰু মই তাইক ফটো মাৰি দিছোঁ আৰু সেইটো জোনবাইটো ওলালেই অকণকৈ। সেয়া আৰু পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, অকণমান ওপৰৰ পৰা এনেকৈ এপাক ঘূৰাই দিছোঁ। বেলিটো ডুবু হৈছে আৰু এইটো সময়কণ ভাল লাগে, বিশেষকৈ প্ৰিয় মানুহজনী পিংকি। সেয়াই আৰু পৰিৱেশ আমাৰ গাঁৱৰ। গোটেইখিনি দেখুৱাটো অসম্ভৱ, সিমূৰৰ পৰা সিমূৰলৈ অকল পথাৰ। এনেই গাঁওখনৰ নাম হালোৱা পথাৰ নহয় আমাৰ, হয় নাই? সেয়াই আৰু পথাৰ। অ' খোকা মহলে যায়, ইমান বোকা আকৌ, বোকাই লাগিলে। এইডোখৰ ধুনীয়া গছজোপা, ফটো মাৰিবলৈ ভাল হৈছে দেখোন। মাৰিম। এতিয়া আমি ক'ত সোমামগৈ ফটো মাৰিবৰ কাৰণে, ঠিকান নাই। কি পিংকি? এইডোখৰ এতিয়া আমি এনেকৈ গৈ আছোঁ। এইখন নগাজানখন দেখাইছিলোঁ যে, আমি ওচৰে পাইছোঁহি, তেনেকৈ খোজকাঢ়ি গৈ আছোঁ। ধুনীয়া লাগিছে নে? ফটো মৰাখিনি ভাল লাগিছে এনেকুৱা আকৌ। এই চেলফি মাৰিছে, ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ ইয়াত। সদায়তো ক'তনো এইটো সুবিধা পাওঁ ন, এনেই অকণ বহি লৈছোঁ। তাই ফটোত ভিডিঅ' কৰি দিছে দেই। সেয়া পকা ধান, আমি ধানৰ মাজত আছোঁ। ধানবোৰ পকিছে আৰু মোক তাৰ পৰা দেখাই দিওঁ। এয়া বেলিটো এনেকৈ পৰি গৈছে। এতিয়া আমিও ঘৰলৈ যাওঁ আৰু মানে অহা সময়ত ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, অহা ৰাস্তাটো মানুহ আছিলে ন, আৰু মানুহ থাকিলে ভিডিঅ' কৰিবলৈ প্ৰব্লেম হয়, মানে লাজ লাগে আৰু মোৰ। সেইকাৰণে ভিডিঅ' কৰা নহ'ল। যাওঁতে যদি যিমান পাৰোঁ অহা ৰাস্তাটো পথাৰলৈ দেখুৱাই দিম।
অ' ককা আহিলেগে অঁ এই এনেই পথাৰখন ভিডিঅ' অকণ কৰিছোঁ ধুনীয়া লাগে এইটো সময়ত এবাৰ পিংকি আহিছে দৌৰি দৌৰি পিনি তাই বহুত দূৰত থাকি আহিলেতো সন্ধিয়া সময়ত পৰিৱেশ আমি এইটো ৰাস্তাটো আজি পথাৰৰ ভিডিঅ' ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম দিলেহে মোৰ ভাল লাগিব ভিডিঅ' বনাবলৈ প্ৰথম বনাইছোঁ আপোনালোকে আকৌ মোক ছাপোৰ্ট কৰিব লাগিব ন কৰিলেহে ভাল লাগিব আকৌ এটা বনাবলৈ ভিডিঅ' উৎসাহ পাম থেংক ইউ